Hi, Kwa. Hi. Say hi, Beta. Hello, everyone. Hi. I am Shravan. I am Himakshi and welcome to our channel, Shravan and Himakshi. আজি আমাৰ চেনেলৰ সেকেন্ড ভিডিওটো আমি লৈ আহিছো আৰু আজি যেটো আমাৰ ভিডিও হ'ব তাৰ টপিকটো আছে আমাৰ ট্ৰেভেলিং কৰিলে মানে ইনফেন্ট বা সিনিয়ৰ সিটিজেন কি আমি মানে সাৱধানতা ল'ব লাগে কি আমি লগত লৈ যাব লাগে এইখিনিৰ ওপৰত আজি ভিডিওটো আৰু যেটো আমাৰ চেকলিষ্টটো মেইন ইম্পৰ্টেন্ট কেছুৱা এটা লৈ গলে আপুনি লগত কি চেকলিষ্ট থাকিব কি বস্তুখিনি আপুনি ইনক্লুড কৰিব লাগিব পেকিংৰ টাইমত বা সিনিয়ৰ সিটিজেন এজন থাকিলে কি লৈ যোৱা দৰকাৰ আৰু আমি আৰু এটা কথা কম ইয়াতে যে ফাৰ্স্ট টাইম যোনে ট্ৰেভেল কৰিব এয়াৰ ট্ৰেভেল তেওঁলোকৰ কাৰণে কি তেওঁলোকে মানে প্ৰিপেয়াৰ হৈ যাব লাগিব কেনেকৈ এটা বেসিক আইডিয়া ল'ব কাৰণে আৰু কি ধৰণে তেওঁলোকে মানে ট্ৰেভেল কৰিব পাৰিব তো ফাৰ্স্ট আমি ক'ব খুজিছো কেছুৱাৰ লগত যেতিয়া আমি যাম তেতিয়ালে আমি পেকিংৰ কাৰণে বহুত আগতীয়াকৈ আমি মানে ৰেডি হ'ব লাগে এখন লিষ্ট আমি বনাই লৈছিলো নিজৰ এখন বহীত এখনত লিখি পেলাই আমি যেতিয়া মনত পৰে তেতিয়া এটা বস্তুখিনি আমি ৰেডি কৰিছিলো আমি লিখি গৈছিলো পইণ্ট বাই পইণ্ট একেদিনাখন আপোনালোকৰ সব কথা মনত নপৰে গতিকে আমাৰ যেতিয়াই যেটো মনত পৰে সেই বহিখনত আমি লিখি লৈছিলো প্ৰায় দুমাহ মান আগৰ পৰাই আমি প্ৰিপেয়াৰ হৈছিলো গতিকে আমি কেছুৱাৰ কাৰণে কি কিটা বস্তু লাগে সেইকেইটা আপোনালোকে সাইডত দেখিবলৈ পাব আমি স্লাইডটো দি যাম ভিডিওত আপোনালোকে আমাৰ এইটো চাব পাৰিব আপোনালোকে তো তুমি কি বস্তু ৰেডি কৰিছিলা মই মানে ফাৰ্স্ট ভাবিছিলো যে কেছুৱা লৈ যাম কি লগত নিব লাগিব তো লিখি গৈছিলো ফাৰ্স্ট ডাইপাৰটো তো মোস্ট ইম্পৰ্টেন্ট হয় ডাইপাৰ মানে ধেৰ লৈ যাব নালাগে জাস্ট দুদিনৰ কাৰণে লৈ যাব পিছত তাতে কিনি লৈ যাব পাৰিব ডাইপাৰ লগত ৰিলেটেড টু ডাইপাৰ ৰেছ ক্ৰীম আৰু মেইন ইম্পৰ্টেন্ট ডিসপোজেবল বেগো লগত লৈ যোৱা ভাল যাতে মানে কৰবাত দৰকাৰ হৈ গল ডাইপাৰটো চেঞ্জ কৰিলে কোট পেলাব ডাস্টবিনত তো ডাইৰেক্ট পেলাবলে বেয়া লাগে সো আমি মানে বেগ লৈ গৈছিলো সব বেগত ভৰাই আমি ডাস্টবিনত পেলাইছিলো আৰু দুখনমান পেপাৰ লৈ গৈছিলো নিউজ পেপাৰ মানে কোবাত যেতিয়া মানে পেক কৰি পেলাই যদি পেলাব লগিয়া হয় সেইখিনি মানে ওয়াইপছটো ৰাখিবই ওয়াইপছটো দৰকাৰ ক্লিনিংৰ কাৰণে তাত তো ওয়াইপছটো লাগিব আপোনাক তাৰ পিছত আৰু বেবি ফুড ইম্পৰ্টেন্ট হল যে আমি কি হয় বাহিৰত যেতিয়া সৰু বেবি হয় আমি বাহিৰৰ বস্তু খাবলৈ পটককে ভয় কৰো সো কি হয় আমি ইনস্ট্যান্ট ফুড হিয়ৰক ব্ৰেকফাষ্ট হোক লাঞ্চ হোক যি কৰাব পাৰো মানে ইনস্ট্যান্ট ফুড যি খাই ভাল পায় যেনেকে নেস্টাম সেৰেলেক সেইবিলাক লৈ যাব পাৰে বা পিঠাগুৰি আপুনি লৈ যাব পাৰে আমি কি নিছিলো পিঠাগুৰি চিৰা লৈছিলো তাই যি খাই ভাল পায় আৰু নেস্টাম তাই যিখিনি খাই ভাল পায় আপোনালোকে কৰ্নফ্লেক্সও ল'ব পাৰে তেনেকুৱা আৰু গৰম পানী তাত খাব লাগিব গতিকে আপোনাক থাৰ্মোফ্লাক্স এটা নিবলৈ নাপায় ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট থাৰ্মোফ্লাক্সটো মানে আমাক বহুত হেল্প কৰিছে যদি হোটেলত থাকে বা কোৱাত কিবা থাকিছে আপুনি ক'ব যে গৰম পানী এখন আমাক দিয়ক দিনটোৰ কাৰণে আপুনি 1 লিটাৰ গৰম পানী লগত লৈ যাব সেইটো আমি কৰবাত উলাই গলেও মানে দিনটোৰ কাৰণে কিবা ইনস্ট্যান্ট ফুড বনাই খাব লাগিব তাৰ পৰা লৈ লও হেল্প হয় বা পানী খুৱাই থাকিব লাগে টাইমটো আৰু যদি ছোৱালীজনী আপুনি যদি ভাবে বাহিৰৰ পৰিবেশত গলে এনভায়ৰনমেন্টত কিবা অসুখ বিসুখ হ'ব পাৰে গতিকে তেতিয়া বেবি মেডিচিন যিখিনি আপোনালোকে ৰেগুলাৰ ইউজ কৰে সেইখিনি সব লৈ যাব সেইটো মোস্ট ইম্পৰ্টেন্ট যেটো আপোনালোকক ইউজ কৰি আছে সেইখিনি ৰাখিবই যেন জ্বৰ হওক আপোনাৰ কাহ চৰ্দি বমি বা ডিসেন্ট্ৰি কেছুৱাৰ যিখিনি সাধাৰণতে হ'ব পাৰে আপোনালোকে যেটো বেসিক যিখিনি ৰাখে সেইখিনি ইউজ কৰিবই আৰু বাহিৰত গলে কিন্তু আপোনালোকৰ কি হয় এটা মহস দহৰ কামোৰ হ'ব পাৰে হোটেলত কি হয় আঠুৱা নিদিব পাৰে বা মানে এনেকুৱা যে কেতিয়াবা হেৰি নিদিব কি কয় এইটো কইলটো দি দিব পাৰে কইলটো কি আমাৰ হৈছিল তেনেকুৱা আমাৰ এনেকুৱা হৈছিল কইলটো কি হয় গুড নাইট মেচিনটো দিয়া নাই কইলটো দিছে সো হেইটোটো গোন্ধটো বহুত বেয়া কেছুৱাৰ কাৰণেটো আৰু বেয়া ডাঙৰ কাৰণে বেয়া কেছুৱাৰ কাৰণে আৰু বেয়া সো এন্টি মস্কিটো ৰোল পায় এটো আমি ইউজ কৰাটো মামা আৰ্থৰ আপোনালোকে চাব পাৰে কৰে নকৰে বেলেগ কথা কিন্তু আমি মামা আৰ্থৰ এতিয়ালে ইউজ কৰি আছো আমি বহুত ছমাহমান হল ইউজ কৰা তেতিয়া মানে মহৰ পৰা বাচি থাকিব তাৰ মাজতো বাৰু কেতিয়াবা স্কিপ হৈ যায় এইটো বেলেগ কথা আৰু কেছুৱাক খোৱাবৰ কাৰণে আপোনালোকে ঘৰৰ পৰাই কিছুমান লৈ যাব তাৰ বাচন ব্যৱহাৰ নকৰিব সৰু গিলাস এটা চামুচ বাটি যিটা লাগে সেইকেইটা লৈ যাব আৰু কেইখনমান ৰুমাল এক্সট্ৰা লৈ যাব লাগে বহুত ক্ষেত্ৰত দৰকাৰ কেছুৱাৰ কাৰণে দৰকাৰ মুখখন মুচিবই লাগিল পটককে ইহঁতৰ কাপোৰো এক্সট্ৰা লৈ যাব আপুনি বেগৰ ভিতৰত যেনিবা হোটেলৰ পৰা ফুৰিব ওলাই গ'ল কাপোৰ এক্সট্ৰা দুটা লৈ যাব আপোনালোকে ওলাই গ'ল দিনটোৰ কাৰণে ট্ৰেভেলিঙৰ সাইট সিইঙৰ কাৰণে তেতিয়া দৰকাৰ হ'ব পাৰে কেতিয়াবা ফটকে খাওঁতেই পৰিলে কিবা হ'ল সেইকেইটা কাপোৰ ৰাখিব এটা বেগ এটা লেপটপ বেগ এটা লগত ৰাখিবই মানে যেটো বেকপেক বুলি কয় লেপটপ বেগ বুলি নহয় যে বেকপেক এটা লগত ৰাখিব আৰু আপোনালোকে ৰাখিব পাৰে এতিয়া কেছুৱাই কি খায় এতিয়া আমাৰ কেছুৱাই ঘিউ বা বাটাৰ দিও ভাত খাইছিলে সো আমি মানে কেতিয়াবা কি হয় ইনস্ট্যান্ট ফুড খাব নিবিচাৰিব পাৰি তিনটা মিল সো এটা মিলত মানে কি হয় আমি যে লাঞ্চ কৰো ভাতটো লৈ লও সো তাই ঘিউ বা বাটাৰ দি ভাত দিছিলো আৰু তাই তেনেকে খাইছিলে সো মানে হেফালৰ পৰা আমাৰ মানে ট্ৰেভেলিঙত মানে এটা আৰাম হৈছিলে মানে যে খোৱাৰ টেনশনটো যে তাই খাইছে লাঞ্চটো কৰিছে
ভাল হৈছিলে আৰু কাপোৰখিনি যিখিনি লাগে এটা লিমিটেড কাপোৰ আৰু গৰম দিনত যদি বেছি ঠাণ্ডাত যায় ঠাণ্ডা দিনৰ কথাটো গৰম কাপোৰ লাগিবই নহ'লে আপুনি পাতল কাপোৰ কিছুমান নিব খালি হাত দীঘল নিলে ভাল আৰু যাতে ছানবাৰ্ণ নহয় আমি বেবী ছানস্ক্ৰীনো পায় আমি বেবী ছানস্ক্ৰীন এটাও লৈ গৈছিলোঁ ইউজ কৰিছিলোঁ কাৰণ মানে UV ৰেটো কিছুমান জেগাত বেছি হয় আপোনালোকে সদায় ক্লাইমেটটো মানে ৱেডাৰটো চাই ল'ব কোনটো আপুনি টাইমত মানে গৈছে তাতে টেম্পাৰেচাৰ কিমান চলি আছে আমি ছেপ্টেম্বৰত যিহেতু গৈছোঁ আমি আগতীয়াকৈ চাই লৈছোঁ যে ছেপ্টেম্বৰ মাহত সেই জেগাটোত কিমান গৰম হয় নৰ্মেলি এভাৰেজ কিমান থাকে দিল্লীত কিমান থাকে বা উদয়পুৰত সেইখিনি সময়ত বৰষুণ হয় আহমেদাবাদত অকণমান গৰম আছিল তথাপিও ইমান নহয় 32 33 গুৱাহাটীৰ নিচিনা বা নৰ্মেলি মানে অসমৰ নিচিনা ৱেডাৰৰ লগত মিলাই আপুনি কাপোৰকেইটা নিব আৰু যিকোনো লাগে আৰু কেঁচুৱাৰ যিখিনি লাগে টুথব্ৰাছ যদি ইউজ কৰে টুথব্ৰাছ নিব পাৰে টুথপেষ্ট নিব পাৰে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে নিজৰ কাৰণেও যিকেইটা দৰকাৰ হয় সেইকেইটা বস্তু লৈ ল'ব কেঁচুৱাৰ লগতে ছিনিয়ৰ চিটিজেনৰ কাৰণেতো তোমাৰ মা দেউতাই কি লৈছিলে মেইনলি মনত আছেনে তোমাৰ আছে মানে মাহঁতে মেইনলি মেডিচিনখিনি লৈছিলে মই মানে আগৰ পৰাই কৈছিলোঁ মানে মেডিচিন যাতে নাপাহৰে মানে মেইনলি দেউতাৰ প্ৰেছাৰ আছে বা গেছৰ দৰৱ যিখিনি মোষ্ট ইম্পৰ্টেণ্ট দৰৱ মানে ৰেগুলাৰ ইউজ কৰে সেইখিনি মানে মাষ্ট নেক্সট যদি প্ৰেছাৰ আছে প্ৰেছাৰ চেক কৰা যিটো মেচিন আছে সেইটো যাতে লগত লৈ যায় আৰু যদি ডায়েবেটিক পেচেণ্ট হয় যিটো গ্লুকোমিটাৰ সেইবিলাক চব যাতে মানে কি হয় লগত ৰাখে মানে কি হয় কেতিয়াবা প্ৰেছাৰটো আপ ডাউন হ'ব পাৰে বা চুগাৰৰ কাৰণে গ্লুকোমিটাৰটো বহুত দৰকাৰ আৰু মেডিচিন যে আপোনালোকে নিজৰ কাৰণেও নিব লাগিব যে আপুনি যং পাৰ্চন এডাল্ট পাৰ্চন আপোনাৰোতো অসুখ হ'ব পাৰে বা বাহিৰা জেগাত কিবা খালে আমাৰ কেতিয়াবা পেটৰ অসুখ হ'ব পাৰে গতিকে আমাৰ নিজৰ মেডিচিনখিনি আমি প্ৰায় নিছিলোঁ মানে ডিচেণ্ট্ৰি হওক বমি জ্বৰ এনেকুৱা কাহৰ ইন'টো লাগে কেতিয়াবা গেছ হ'ব পাৰে বাহিৰৰ খানা খালে গতিকে সেইকেইটা বস্তু আমি নিছিলোঁ আৰু ছানগ্লাছযোৰ এযোৰ ল'ব গৰমত আমি বেবীৰ কাৰণে কি আমি কেপ এটা লৈছিলোঁ যাতে মূৰত গৰমটো মানে গৰম যদি ডাইৰেক্ট হয় আপুনিতো বাহিৰত থাকিব লাগিব আউটছাইড তেতিয়া মানে কি হয় আপুনি বাহিৰত যদি ঘূৰি ফুৰিছে সেইদিনাখন যদি গৰম বেছি বেবীটোৱেতো মূৰত গৰম পাব ঘৰততো আপুনি নাপায় গতিকে বেবী কেপ এটা ল'বই সেইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বাহিৰলৈ যাওঁতে নিজৰো খোৱা বস্তু অলপ লৈ যাব লাগে আৰু সেইখিনি সময়ত হেণ্ড ৱাছ এটা ৰাখিব কাৰণ ক'ভিডটো এতিয়াও সম্পূৰ্ণ নাইকিয়া মানে হেণ্ড ৱাছ যিকোনো এটা বস্তু ইউজ কৰাৰ পিছত হেৰি কৰাৰ পিছত হেণ্ড ৱাছটো ল'বই বা বেবীক খোৱাৰ আগতে হেণ্ড ৱাছটো সৰু এটা হেণ্ড ৱাছৰ বটল লৈ ল'ব আমি ডেটলৰ লৈ গৈছিলোঁ আৰু তেনেকৈ আপোনালোকৰ দৰকাৰী বস্তু যি আছে সেইখিনি লৈ যাব এটা মেইন বস্তু কিন্তু ৰাখিব লগত দেই কেঁচুৱাও খাব পাৰে আমি ORSটো ৰাখিব লাগে যিটো পাউডাৰ ORSটো আপুনি গৰম হওক আপুনি দিনটো ভাগৰি যাওক কেতিয়াবা যদি খাবলৈও মন নাযায় কেঁচুৱাকো খুৱাব ছিনিয়ৰ চিটিজেন আমিও খাইছিলোঁ ORSৰ পেকেট কেইটামান ৰাখিব সেইটো কেতিয়াও মিছ নকৰিব সেইকেইটা বস্তুৱে মেইনলি আৰু কেঁচুৱা কাপোৰখিনিতো আপোনালোকে ল'বই কি লাগে এক্সট্ৰাকে 2-4টা বেছিকৈ ল'ব কিন্তু খুব বেছি সদায় ট্ৰেভেল লাইট বুলি এটা কথা আছে আননেচেচাৰী মানে বহুত বেছি ওজন লৈ পেলাই আপোনালোকে যাব নালাগে কিয় নালাগে সেইটো আমি ক'ম কাৰণ কিছুমান লাগেজৰ যিটো এলাৱেঞ্চ থাকে ৱেইট মেক্সিমাম ৱেইট কিছুমান থাকে গতিকে সেইটো যাতে নহয় আৰু আপুনি ফুৰিবলৈ গ'লে কেতিয়াবা শ্বপিং কৰা হয়ে আমাৰ তেতিয়াও কিছুমান এড হৈ যায় আমাৰ লাগেজত সদায় শ্বপিং হয়ে মানে হৈ যায় আপুনি যদি ফ্লাইটত শুই যাব খোজে আপুনি নেক পিলো এটা ল'ব নেক পিলোটো ইম্পৰ্টেণ্ট হয় আৰু প্লেনৰ ভিতৰত কি হয় ঠাণ্ডা লাগে আৰু এটা গৰম কাপোৰ লৈ যাব যাতে হাতদীঘল চুলাই পিন্ধি যাব প্লেনত কেতিয়াও হাত চুটি নিপিন্ধিবই ঠাণ্ডা পাব এয়াৰপৰ্টতো মানে ঠাণ্ডা হয় তুমি চাগে ঠাণ্ডা পাইছিলা মই অলপ ঠাণ্ডা পাইছিলোঁ ইমান হাতদীঘল একো লোৱা নাছিলা যে আৰু খোৱা বস্তু আপোনালোকে যদি আমাৰ যিহেতু কানেক্টিং ফ্লাইট আছিলে লেঅ'ভাৰ আছিল গতিকে আমি খোৱা বস্তু কিছুমান লৈ গৈছিলোঁ আৰু আপোনালোকেও লৈ যাব পাৰে খোৱা বস্তু নিবলৈ দিয়ে ড্ৰাই ফ্ৰুটছ নিব পাৰে ভাল অপশ্যন মানে ড্ৰাই ফ্ৰুটছ নিব পাৰে বা বিস্কুট চিপছ যিকোনো ল'ব পাৰে তাত খালি হেণ্ড বেগত নিব লাগিব লাগেজত নহয় পিঠা লৈ যাব পাৰে ঘৰতে বনাই আমি পিঠা লাৰু পিছত আৰু কি আছিলে এইখিনিতে আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট পইণ্টছ ক'ব বিচাৰিছোঁ হয়তো বহুতে জানে কিন্তু যোনে ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰিব এই পইণ্টছ কেইটা হয়তো আপোনালোকক ক'লে আপোনালোকৰ হেল্প হ'ব পইণ্টছ কেইটা হ'ল যে তুমি ক'বা নেকি তুমি কৈ দিয়া না প্লিজ তুমি কোৱা বেলেগ একো নাই আপোনালোকৰ যেতিয়া টিকেট কৰিব টিকেটৰ আপোনালোকে সদায় যিহেতু টাইমিংটো চাব আৰু জাৰ্ণিৰ 2-3 মাহৰ আগৰ পৰাই আপোনালোকে চেক কৰি থাকিব যে কোনটো সময়ত ৰেটটো কেনেকুৱা যদি আপোনালোকে প্লেনিং কৰি পেলাই ক'ৰবাত যাব খুজিছে হলিডেৰ কাৰণে
তেতিয়া আপোনালোকে কি হয় কাৰণ ৰেটটো মানে ফ্লাকচুৱেট কৰি থাকে পিক ছিজনত অলপ বেছি হয় গতিকে আগতীয়াকৈ কৰি ল'ব 2 মাহমান আগতে কৰিব আৰু আপোনালোকৰ কম্পেয়াৰ কৰিব ৰেটবোৰ অকল এটা এপতে নহয় আপুনি টিকেটৰ কাৰণে বেলেগ বেলেগ এপছ আছে আপুনি চবতে কম্পেয়াৰ কৰিব যে কোনটোত বেছি কোনটোত কম কাৰণ সকলো সময়তে চবতে একে নাথাকে ৰেটটো সেইটো কৰি আপোনালোকে জাৰ্ণিৰ আগত আপোনালোকে ৱেব চেক ইনটো কৰিব আজিকালি মেণ্ডেটৰী কৈছে ৱেব চেক ইনটো 48 আৱাৰ্ছৰ আগত কৰিব পাৰে তাৰ পৰা আপোনালোকে যিদিনাখন যাব জাৰ্ণি কৰে দিনাখন এয়াৰপৰ্টত গৈ ফাৰ্ষ্ট হেণ্ডি দুটা বস্তু ৰাখিব এইকেইটা হৈছে যে আপোনাৰ টিকেটটো প্লাছ আইডি প্ৰুফটো কাৰণ গেটতে আপোনাৰ যেতিয়া এণ্ট্ৰি এয়াৰপৰ্টৰ টাৰ্মিনেলৰ এণ্ট্ৰি হওঁতে আপোনালোকে সেই দুটা বস্তু টিকেটটো চাব আৰু আপোনালোকৰ আইডিটো চেক কৰিব আইডিটো চেক কৰিব আৰু সেইটো মিলি থাকিব লাগিব কিন্তু যে নামৰ এলফাবেট যদি অলপো ভুল হয় আপোনালোক কিন্তু ডিনাই কৰিব পাৰে এণ্ট্ৰিটো আৰু 2 ঘণ্টাৰ আগত আপোনালোকে চেক ইন কৰিবই লাগে যদি আপোনালোকৰ 10টা বজাত ফ্লাইট আছে আপোনালোকে 8টা বজাত পাবগৈ লাগে আৰু ইনফেণ্টৰো আইডি প্ৰুফ চাই এনেকুৱা নহয় যে ইনফেণ্টৰ নাচাব ইনফেণ্টৰো চাই ইনফেণ্টৰ যিহেতু আপোনালোকে আইডাৰ বাৰ্থ চাৰ্টিফিকেট বা আধাৰ কাৰ্ড তেনেকুৱা ইনফেণ্টৰো চাব ইনফেণ্টৰো চাই 2 বছৰলৈকে সেইটো চাব আপোনাৰ তাৰ ভিতৰত সোমাই আপোনালোকে কি হ'ব ফাৰ্ষ্ট আপোনালোকে বেগকেইটা স্কেন কৰিব লাগেজকেইটা স্কেন কৰিব এয়াৰলাইন্সৰ নিজৰে থাকিব নিজৰ থাকে নিজৰ যিটো নিজৰ সেইটো স্কেন কৰি যদি অ'কে থাকে তেওঁলোকে এটা টেগ কৰি দিব তাৰপৰা সেইটো লৈ আপোনালোকে ডাইৰেক্ট তেতিয়া মানে হেৰিত যাব পাৰিব বৰ্ডিং পাছৰ কাৰণে যিটো তেওঁলোকৰ চেক ইন কাউণ্টাৰ থাকে তাত যাব পাৰিব তাত চেক ইন বৰ্ডিং পাছো আপোনালোকে ল'ব পাৰিব আৰু লগতে আপোনালোকে বেগকেইটা ৱেইট কৰিব পাৰিব আৰু বেগৰ যিটো ৱেইটৰ মেক্সিমাম লিমিট থাকে চেক ইনৰ কাৰণে 15 কেজি আৰু এইফালে চেক ইন কাউণ্টাৰত যেতিয়া আপোনালোকৰ বেগটো ৱেইট কৰা হৈ গ'ল তাৰপাছত আপোনালোকে যিটো হেণ্ডবেগ আছে হেণ্ডবেগ লৈ পেলাই এতিয়া মেইন ছিকিউৰিটি চেকিঙৰ কাৰণে যাব লাগিব বৰ্ডিং পাছটোতো আপোনালোকে লগত ল'বই লাগিব সেইটো লৈ পেলাই তাত কি হয় এক্সৰে ট্ৰেড থাকিব এক্সৰে ট্ৰেড আপোনালোকৰ গোটেই ইলেক্ট্ৰনিক ডিভাইচ প্লাছ আৰু কি দিব লাগে পাৰ্চটো দিব লাগে পইচাখিনি হাতত ল'ব পাৰে তাৰপিছত বেল্ট তাৰপিছত চাৰ্জাৰ মোবাইল যি বস্তু আছে আৰু হেণ্ডবেগটো হেণ্ডবেগ হিচাপেই যাব বাকী পাৰ্চ ঘড়ী যি আছে পানীৰ বটলটো হাতত নিব নোৱাৰে উইদাউট মানে ছিকিউৰিটি চেক নকৰাকৈ এইকেইটা কৰিব আৰু আপোনালোকে নিজেও মেটেল ডিটেক্টৰ থ্ৰু পাৰ হৈ যাব লাগিব তেতিয়াহে মানে তাত ইফালে বৰ্ডিঙৰ কাৰণে যাব পাৰিব এই গোটেইখিনি যেতিয়া ধুনীয়াকৈ হৈ যাব তাৰপাছত আপোনালোকে তাত ৱেইট কৰক গেট নম্বৰটো অলৰেডি বৰ্ডিং পাছত গম পাব কেতিয়াবা বৰ্ডিং পাছত নক'লেও তাত আপোনালোকে য'ত ৱেইট কৰিব বৰ্ডিঙৰ কাৰণে তাত চাব যে ভিজুৱেল ডিছপ্লে থাকে কিছুমান এই ডিছপ্লে যিবোৰ আছে ডিছপ্লে বৰ্ড চাব তাত কোনখন ফ্লাইটৰ কাৰণে কোনখন গেট নম্বৰ সব ডিছপ্লে হৈ থাকে বৰ্ডিঙৰ টাইমটো মেনশ্যন কৰিব তো বৰ্ডিং কৰোঁতেও আপোনালোকে আকৌ বৰ্ডিং পাছ চাব আকৌ এবাৰ এটা ছিকিউৰিটি চেক কৰিব সেইখিনি কৰাৰ পিছত আপোনালোকে ফ্লাইটত গৈ পেলাই বহিবৰ কেইটামান জাৰ্ণি ষ্টাৰ্ট কেইটামান বস্তু খালি মনত ৰাখি তাত যদি অলপ দীঘলীয়া হয় জাৰ্ণিটো আপোনালোকে এটা হেডফোন ৰাখিব নহ'লে মানে বেলেগ একো নাপাব তাতে মানে কেতিয়াবা কাণৰ বিষ হ'লেও ইয়েৰফোনটোৱে হেল্প কৰে কপাহ অলপ ৰাখিব আৰু কি হয় আপোনালোকে যেতিয়া লেণ্ডিঙৰ টাইম হ'ব প্ৰি লেণ্ডিং এটা এনাউন্সমেণ্ট কৰে কি কয় তাতে মানে আপোনাৰ লাগেজখিনি কোনটো বেল্টত কালেক্ট কৰিব সেইটো মানে আগতীয়াকৈ কৈ দিয়ে মানে এয়াৰপৰ্টৰ ভিতৰত গৈতো ধেৰ বেল্ট থাকিব চ' আপোনালোকে কনফিউজ হ'ব পাৰে যে আপোনাৰ লাগেজটো কোনটো বেল্টত আহিব ক'ৰ পৰা কালেক্ট কৰিব চ' সেইটো আগতীয়াকৈ আপোনালোকে মানে মন কৰিব আৰু প্ৰি লেণ্ডিঙৰ আগত কৈ দিব যে আপোনালোকৰ লাগেজ অমুক নম্বৰ বেল্টৰ পৰা কালেক্ট কৰিব চ' সেইটো মন দি শুনিব লাগিব লেণ্ডিঙৰ পাছত তো আপোনালোকৰ জাৰ্ণি ডেষ্টিনেশ্যন গৈ পালে তাৰপাছত এনজয় কৰক হোপ আমাৰ আজিৰ ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও কিছুমান ইনফৰ্মেশ্যন দিছে যিটো আপোনালোকৰ যদি কিবা এতিয়া আপোনালোকে ভিডিঅ'টো চাই আমাক লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কিবা ডাউট থাকিলে কমেণ্ট বক্সত লিখি দিব আমি আপোনালোকৰ এনচাৰ কৰিম আকৌ এটা নতুন ভিডিঅ' লৈ আহিলে আপোনালোকক লগ পাম থেংক ইউ ফৰ ৱাটছিং থেংক ইউ